জয় শ্ৰীৰাম সকলোকে। তো গাইছ আজি আমাৰ হৈছে 5 নম্বৰ দিন মৰিগাঁৱৰ পৰা চাইকেল লৈ ৰাম মন্দিৰ হৈ বৃন্দাবনলৈকে যাত্ৰা কৰি থকা আজি আমাৰ 5 নম্বৰ দিন। আৰু আজি আমি কোকৰাঝাৰ হৈ অসম পাৰ কৰিম। যোৱা ৰাতি আমি কোকৰাঝাৰতে আছিলোঁ আৰু এতিয়া আমি অসম পাৰ হৈ ৱেষ্ট বেংগলত সোমাম। আৰু আজি ৱেষ্ট বেংগলৰ আলিপুৰদুৱাৰতে আমি ষ্টে কৰিম। তো আজি আমাৰ যাত্ৰা হৈছে কোকৰাঝাৰৰ মেইন টাউনৰ পৰা ৱেষ্ট বেংগলৰ আলিপুৰদুৱাৰলৈকে। তো তেনেহ'লে অলপ পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আৰু এটা কথা, যদি আপোনালোকে কেতিয়াবা চাইকেল বাইক বা খোজকাঢ়ি যাত্ৰা কৰে ৰাম মন্দিৰ বা বৃন্দাবনলৈকে, তেনেহ'লে যদি আপোনালোকে শ্বৰ্টকাট বিচাৰিছে তেনেহ'লে আপোনালোকে মেইন ৰোডৰ দি নগৈ শৰাইঘাট দলং পাৰ হৈ হাজো বঙাইগাঁও, তাৰপিছত বৰপেটা, তাৰপিছত কোকৰাঝাৰ হৈ ৱেষ্ট বেংগলৰ হৈ আপোনালোকে আহিব। যদি আপোনালোকে তেনেধৰণে আহে তেতিয়া খুব সোনকালে আপোনালোকে অসম পাৰ হৈ ৱেষ্ট বেংগলত প্ৰৱেশ কৰিব পাৰিব। আৰু আপোনালোকৰ ৰাস্তাটো কমতো 2 বা 300 কিলোমিটাৰ শ্বৰ্ট হৈ যাব। জয় শ্ৰীৰাম সকলোকে। তো গাইছ 4 নম্বৰ দিনা সন্ধিয়া আহি আমি কোকৰাঝাৰ পাইছিলোঁ। আৰু কোকৰাঝাৰত আচলতে এটা শিৱ মন্দিৰ আছে। আচলতে শিৱ মন্দিৰ আৰু কালী মন্দিৰ একেলগে আছে। আৰু তাতে এটা বিল্ডিং ঘৰ আছে। আৰু বিল্ডিং ঘৰটোতে আপুনি পূৰা ছেফলি থাকিব পাৰিব। যেতিয়া যোৱাবাৰ আমি খোজকাঢ়ি আহিছিলোঁ, খোজকাঢ়ি আহোঁতে আমি সেই বিল্ডিংটোতে ৰাতি ষ্টে কৰিছিলোঁ। আৰু সেই বিল্ডিংটোৰ সন্মুখতে সেই মন্দিৰটোৰ সন্মুখতে কোকৰাঝাৰৰ মেইন থানাখন আছে। আৰু সেই থানাখন থকাৰ কাৰণে ইয়াতে ফুল ছেফটি হয়। আৰু ইয়াৰ মানুহখিনি বৰ ধুনীয়া, এটা থকা খোৱাৰ পৰা ধৰি সকলো ধৰণৰ সুবিধা আমাক কৰি দিছে। যদি আপোনালোকেও কেতিয়াবা আহে তেনেহ'লে ইয়াতে ষ্টে কৰিব পাৰিব। ইয়াতে সকলো ধৰণৰ সুবিধা আপোনালোকে পাই যাব। আৰু ৰাতিটো আমি ইয়াতে ষ্টে কৰি ৰাতিপুৱা আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ 5 নম্বৰ দিনৰ যাত্ৰা। আৰু কোকৰাঝাৰ টাউনৰ হৈ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু ৰাতিপুৱাই আমাৰ কণা লাগিলে, ৰাতিপুৱাই আমাৰ ৰাস্তা ভুল হৈ গ'ল। একো নাই, ৰাস্তা ভুল হ'ল যদিও তাৰপিছত আমি আকৌ উভতি আহি এটা গাঁৱৰ মাজে মাজে খুব ভাল লগা পৰিৱেশত যাত্ৰা কৰিবলৈ সুবিধা পালোঁ। আচলতে যোৱাবাৰ খোজকাঢ়ি আহোঁতেও আমি সেই ৰাস্তাটোৰ দিশে গাঁৱৰ মাজে মাজে যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু সেই ৰাস্তা দিশে আমি আকৌ এবাৰ যাত্ৰা কৰিবলৈ সুবিধা পালোঁ। সেয়েহে আমি নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ। বহু সময় চাইকেল লৈ আগবাঢ়ি যোৱাৰ পিছত অসম বৰ্ডাৰ পাৰ নহওঁতেই গোসাইগাঁও বুলি কোৱা এটা জেগা আছে। আৰু গোসাইগাঁৱতে বিশ্বজিৎ বুলি কোৱা আমাৰ এজন লগৰ, তেওঁ আচলতে যেতিয়া ৰাম মন্দিৰ উদ্বোধন হৈছিল তেওঁ তেতিয়া চাইকেল লৈ গৈছিল। আৰু তেতিয়া আমাৰ চিনাকি হৈছিলে। তেওঁ ঘৰ গোসাইগাঁৱত। তেওঁ আচলতে আমাৰ কাৰণে অপেক্ষা কৰি আছিল। আৰু অপেক্ষা কৰাৰ লগতে তেওঁ আমাক দুপৰীয়া খোৱা বোৱাৰ সকলোবোৰ সুবিধা কৰি দিলে। আৰু তেওঁ আমালৈ অপেক্ষা কৰি থকাৰ লগতে দুপৰীয়া সময়ত আমাক তেওঁৱে আচলতে এখন হোটেললৈ নি বৰ ধুনীয়াকৈ খোৱা বোৱাৰ পৰা সকলো ধৰণৰ ব্যৱস্থা কৰি দিলে। আৰু খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে তেওঁ আৰু তেওঁৰ বন্ধু কেইজনমানৰ সৈতে আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়াতে তেওঁ সীমিত নৰ'ল। আৰু তাৰপিছত তেওঁ আৰু তেওঁৰ কেইজনমান বন্ধুৱে লগ লাগি আমাক এখন ৰামৰ বস্তুৰে সম্বৰ্ধনা জনালে। আৰু সম্বৰ্ধনা জনোৱাৰ পিছত বহু দূৰ তেওঁ আমাক বাইক ৰেলীৰে আগুৱাই থৈ গ'লহি। তাৰ বাবে তেখেতলোকক বহুত বহুত বেছি ধন্যবাদ। ইমানখিনি সহায় কৰিলে আৰু ইমানখিনি সাহস দিলে, তাৰ বাবে তেখেতলোকক বহুত বেছি ধন্যবাদ। তেখেতলোকে আমাক এৰি যোৱাৰ পিছতে অলপ সময় পিছতে আমি আহি ৱেষ্ট বেংগল বৰ্ডাৰ পালোঁহি। আৰু ৱেষ্ট বেংগল বৰ্ডাৰৰ পাছত চাইকেল চলাই বহুত সময়ৰ মূৰত আমি আহি পাই গ'লোহি ৱেষ্ট বেংগলৰ বৰ্ডাৰ। আৰু আলিপুৰদুৱাৰলৈ এতিয়াও প্ৰায় 37 কিলোমিটাৰ, আলিপুৰদুৱাৰলৈ এতিয়াও 37 কিলোমিটাৰ আছে। আৰু এতিয়া আমি পাই গৈছোঁ অসম আৰু ৱেষ্ট বেংগল। আমি আহি পাই গ'লোঁ অসম আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰ। সিফালে আছে অসম বৰ্ডাৰ, আৰু আপুনি অসম বৰ্ডাৰ এৰি পেলাই এইটো হৈছে ৱেষ্ট বেংগলৰ বৰ্ডাৰ। যোৱাবাৰ যেতিয়া আহিছিলোঁ আমাক ইয়াতে সেই ছাৰসকলে বহাই চাহ খুৱাই পঠাইছিল, কিন্তু আজি সকলোবোৰ মঞ্চন মাৰি বহি আছে WP পুলিচ, ৱেষ্ট বেংগল পুলিচ। জয় শ্ৰীৰাম। আৰু পাৰ হৈ আমি আচলতে বহুত দূৰ যাম ভাবিছিলোঁ, কিন্তু আমাৰ শৰীৰটো আজি ইমান ঠিক নহয়। শৰীৰটোৱে আমাক আজি সহায় কৰা নাই, সেয়েহে বৰ বেছি দূৰ আমি নগ'লোঁ। তেনেহ'লে কাইলৈ আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। তেতিয়ালৈকে জয় শ্ৰীৰাম, জয় অসম, ৰাধে ৰাধে।